हेलो दोस्तों, आज এটা মই ভিডিঅ' বনাবলৈ ওলাইছোঁ আপোনালোকৰ আগত তামোলৰ পৰা পুলি কেনেকৈ হয়। এইটো আহক আমি চাওঁ তামোলৰ পৰা পুলি কেনেকৈ বনাব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা, মানে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব, তেতিয়াহে সকলোখিনি বুজি পাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি বেয়া লাগে এটা শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। हेलो दोस्तों, प्रथमते अपनी बारीखन एनेকৈ চাফা কৰি ল'ব লাগে। ধুনীয়াকৈ চাফা কৰাৰ পিছত মই আপোনালোকক কৈ আছোঁ কি কৰিব লাগে। প্ৰথমতে মাটিটো এনেকৈ খান্দি ল'ব লাগে পুৰা, যিখিনি আপোনাৰ দৰকাৰ হয়, যিমান জাগা লাগে সিমান ধুনীয়াকৈ খান্দি লওক। মাটিটো একেবাৰে নৰম কৰি লওক খান্দি কিনে। তো চাওক খান্দি আছে মাটিটো। কোদালেৰে ভালকৈ খান্দি লওক। দুবাৰ খান্দিলে হ'ব। দুবাৰ খান্দিলে মাটিটো ধুনীয়াকৈ নৰম আৰু মাটিটো মিলি যাব, তেতিয়াহ'লে ভাল হয় আপোনাৰ। এনেকুৱা আপুনি খান্দি ল'লে কোদালেৰে ভালদৰে। খান্দাৰ পিছত আরেকবার খান্দি ল'ব। একবাৰ খান্দা হোৱাৰ পিছত আরেকবাৰ ধুনীয়াকৈ খান্দি ল'ব। তো এতিয়া আমি মাটিটো খান্দি ল'লোঁ। খান্দি লৈ এনেকৈ আলি বনাই লোৱা গৈছে। আৰু তামোল এনেকৈ পকা হ'ব লাগে। এনেকৈ পকা হ'লে ভাল, সোনকালে হয়। এনেকৈ আৰু আপোনাৰ 8 ইঞ্চি দূৰে দূৰে ৰুব লাগে। 6 ইঞ্চি বা 8 ইঞ্চি ডিষ্টেঞ্চত দিব লাগে। তেতিয়া গছটো ভাল হয়। 6 ইঞ্চিটো দিব পাৰে, 6 ইঞ্চিটো হ'ব। মোৰ এইটো ঘৰৰে হয়, কাৰণ মই বেছি তামোল নাই, অলপমান তামোল আছে, এইখিনিৰে মই কৰিম। তাৰপাছত ধুনীয়াকৈ মাটি জাপি দিব লাগে, এনেকৈ সমান কৰি। মাটি জাপি দিব লাগে ভালদৰে। ধুনীয়াকৈ এনেকৈ জাপি দিব লাগে। এনেকৈ গোটেই তামোল পুলিখিনি ৰুলোঁ। চাওক কি সমান কৰি মাটিবিলাক মিলাই দিছোঁ। বৰ বেছি তামোল নাছিল, অলপ আছিল, কিন্তু অলপ জেগাতে মোৰ হৈ গৈছে ধুনীয়াকৈ। চাব পাৰে আপোনালোকে। এইখিনিতে হ'ল এইগিলা যে আছে, এইগিলা আগৰে ৰোৱা। কলপাত ঢাকি দিছোঁ, চাওক ধুনীয়াকৈ। জংঘল হোৱা নাই, ইফালে জংঘল হৈছে। এতিয়া আমি কলপাত কাটি আনি ইয়াৰ ওপৰে ঢাকি দিব লাগিব। কলপাত কাটি ঢাকি দিলে জংঘলটো নহয়, বুজি পাইছে? সেইকাৰণে এতিয়া আমি কলপাত কাটি আনিম। কলপাত কাটি আছোঁ। এই কলপাতবোৰ তামোলৰ ওপৰত ঢাকি দিব লাগিব। আমার কলপাত কাটা হয়ে গেল। এতিয়া এনেকৈ ঢাকি দিব লাগিব, জংঘল নহয় বেছিকে।
এনেকৈ ঢাকি আহিব লাগিব। কলপাতবোৰ ঢাকি দিলে জংঘলটো কম হয়। কলপাত বা আপুনি খেৰো ঢাকি দিব পাৰে, আপোনাৰ যদি খেৰ আছে। চাওক এনেকৈ গোটেই যিখিনি মই তামোল লৈছিলোঁ চব ঢাকি দিলোঁ ধুনীয়াকৈ কলপাতেৰে। এয়া চাওক, এতিয়া পটকৈ ঘাঁহ বন নগজে, জংঘল নহয়। এয়া চাওক, ধুনীয়াকৈ ঢাকি দিছোঁ, চাব পাৰে আপোনালোকে।